এইবাৰ বহাগত বিয়া মানে কি মদ চদ খাবৰ কাৰণে এটা কিবা লাগে আৰু যে আজি হোলী মাল খাই দিওঁ, আজি কিবা মাল খাই দিওঁ, আজি বিহু মাল খাই দিওঁ, সেইটো যাতে নহওক। সামাজিক মাধ্যমত জনপ্ৰিয়তাৰ শীৰ্ষত থকা অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ সকলো সময়তে কিবা নহয় কিবা কথাক লৈ বিতৰ্ক অথবা চৰ্চা চলিয়েই থাকে। পিছে এইবাৰ কোনো বিতৰ্ক নহয়, এইবাৰ প্ৰসংগ উঠিছে ডিম্পু বৰুৱাৰ বিয়াক লৈ পিনেহে। বহাগতে বিৰিণাৰ বিয়াৰ দৰে হেনো এইবাৰ বহাগতেই ডিম্পু বৰুৱাৰ বিয়া। ডিম্পু বৰুৱাৰ লগত যে দেখি থাকে এইজনীয়ে নেকি বাৰু হ'বলগীয়াজনী? ক'ত ঘৰ ঠাইত, উজনিত নে নামনিত? প্ৰাগ নিউজৰ এক বিশেষ সাক্ষাৎকাৰত ডিম্পুৱে ক'লে সকলো খুলি। চাওঁ আহক কি ক'লে ডিম্পু বৰুৱাই নিজৰ বিয়াক লৈ পিনে। পোনপ্ৰথমতে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা দিলোঁ আৰু মোৰ ৰঙালী বিহুৰ আৰম্ভণিটো বহুত ভালদৰে গ'ল। আজি ইয়াত আহিছোঁ মাদাৰ কেয়াৰ, য'ত মানে অলপ স্পেচিয়েল কিটখিনিৰ লৈ পিনে বিহু পালন কৰিছে, তো বহুত ভাল লাগিছে ইয়াত আহি পিনে। আৰু নেক্সট বিহু চাম, আমাৰ নলবাৰীতো বিহু আছে, সকলোতে বিহুৱে বিহু চাম, যাম, দুটামান ভিডিঅ' বনাম। সেয়ে আৰু মইতো কোনো ছিংগাৰ নহয়, গায়ক নহয় যে ষ্টেজত গৈ পিনে কিবা কিবি কৰিম। হ'লেও দুই এখনত মাতিছে, মেইনলি ধেমাজিত মাতিছে, তাত মানে বিহু মই ধেমাজি আজিলৈকে গৈও পোৱা নাই, এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু ক'ৰবাত যাম, সেয়ে আৰু। এই ৰঙালীৰ আচলতে বিহুক লৈ কেনেকুৱা ধৰণৰ প্ৰস্তুতি কেনেকুৱা ধৰণে আগবাঢ়িছে এইবাৰ, মানে যিহেতুকে শিল্পীসকলেও আগবাঢ়িছে, আচলতে ইউটিউবাৰসকলে আচলতে আপোনালোকৰ দৰে কি হিচাপে আগবাঢ়িছে, কেনেকুৱা ধৰণে বা অসমবাসীয়ে হয়তো আপোনালোকৰ ফালৰ পৰা কিবা আশা কৰে, নকৰা নহয়, কেনেকুৱা ধৰণে আগবাঢ়িছে? আগবাঢ়া মানে এতিয়া মই ক'লোৱেই, মই চাওক, মই কোনো গান গাব নাজানো, ডেন্স কৰিব নাজানো, ষ্টেজত গৈ কমেডি কৰিব নাজানো, মানে মই ষ্টেজৰ মানুহটো ইমান নহয়। হ'লেও এতিয়া মই ধৰক ভিডিঅ' বনাওঁ মানুহলৈকে, তো মই ভিডিঅ' বনাই দিব চেষ্টা কৰিম। আজিকালি জানেই যে বিহুৰ আৰম্ভণিতে এটা ৰেলী হয়, সাংস্কৃতিক ৰেলী, তো সেই ৰেলীৰ ভিডিঅ' বনাম। বা ধৰক ধেমাজিতনো বিহু কেনেকুৱা, আপাৰ আছামত মই বিহু চাওঁ কিন্তু ধেমাজিত গৈ পোৱা নাছিলোঁ, তাৰ বিহু কেনেকুৱা, তাত কিবা হাতী লৈ বোলে প্ৰচেছন কৰিব, সেয়াও চাম। আৰু লগতে আমাৰ ঘৰৰ কাষতো বিহু আছে, সেইবিলাকে আৰু। গান নাই মই গানটো মই গায়ে পোৱা নাই কেতিয়াও, আৰু গান গালে ভিডিঅ'ত শুনিছিলোঁ কিন্তু বাথৰুমত গোৱা তেনেকুৱা ধৰণৰ এটা শুনিছিলোঁ, কিন্তু কি হ'ব এইবাৰ? নাই মই গান মানে এনেকুৱা গাব নাজানো, মোৰ মাতো ইমান ভাল নহয়, চবে জানে ৰাইজে। আৰু মই গান চান ঘৰতো গাই পোৱা নাই, বা কেতিয়াও আমাৰ বংশ পৰিয়ালত কোনো গায়কো নহয়, মই গানো গাই পোৱা নাই, তো গানৰ মানুহ মই একদম নহয়। বংশ পৰিয়ালত গান গোৱা নাই? নাই, কোনো নাই, মানে আমাৰ মানে কোনোৱে নাই। মানে মই বিশেষভাৱে লগ কৰিব এইকাৰণেই আহিলোঁ, এটা বিশেষ কথা শুনিছিলোঁ, সেইকাৰণে সুধিব পাৰিছিলোঁ। এইবাৰ আচলতে ৰঙালী বিহু, আৰু বিহুত ডিম্পুৰ বিয়া বুলি শুনিছিলোঁ, মই শুনাৰ কাৰণে মই আহিছিলোঁ দেই, ঘৰ কাটতে সুধিব কিমান দূৰ সত্য বাৰু? নাই এইটো মিছা কথা, মোৰ ওলাই থাকে এইবিলাক, যে এইবাৰ বহাগত বিয়া, সৰস্বতী পূজাত বিয়া, মাঘত বিয়া, কেতিয়াবা ক'ৰবাত বিয়া, ফটোশ্বুট কৰিলে বিয়া, কিমানবাৰ বিয়া পাতিম আৰু। অৰিজিনেল বিয়া বহুত দেৰি আছে। আৰু মই একচুৱেলি এই বিহুলৈ এটা সৰু বৰ লগত বিতৰ্ক হৈ গ'ল। এই মানে মই যোৱাবাৰে এটা ফটো উঠিছিলোঁ ঢোলটো লৈ পিনে, তো ঢোলটো অলপ ভুলক্ৰমে মানে উল্টা হৈ আছিল, যোনফালেৰে ধৰক এই মাৰে বাঢ়ি দিলেৰে সেইফালেৰে মই মানে হাতখন এনেকৈ দি আছিলোঁ, তো বহুতে ট্ৰল কৰিলে। তো প্ৰথমতেতো ক্ষমা বিচাৰিছোঁ, আৰু ঢোল বাদক যিহেতু মই নহয়, মানে ফটোটো উঠোতে অলপ উল্টা হৈ গ'ল ঢোলটো, সেইকাৰণে বহুতে মানে গালি পাৰিছে। আৰু গালি পাৰাটো স্বাভাৱিক কথা, যিহেতু আমাৰ অসমৰ সংস্কৃতিৰ বস্তু এটা যদি মই এনেকৈ উল্টাকৈ লওঁ, বহুত বেয়া কথা। তো সেয়ে আৰু। বিহুক লৈ ডিম্পুৰ সপোন কেনেকুৱা? বিহুক লৈ এটাই সপোন, যে বিহুটো মানে বাহিৰত যাব লাগে, আৰু বিহুটো আমাৰ চাই ভাল লাগে, কিমান এটা মানে এটা জোচ পাওঁ, সেই জোচটো অনলি অসমতে সীমাবদ্ধ নাথাকি গোটেই যাতে মুম্বাইৰ মানুহেও গম পায় যে অসমত বিহু হ'ব আৰু যাব লাগিল বিহুত, সেনেকুৱা ন। যেনেকৈ আমি ধৰক গোৱাত কেতিয়া যাওঁ, এই নিউ ইয়েৰৰ টাইমত যাওঁ, গোৱাত কিবা এটা ডাঙৰ শ্ব' হয় না নিউ ইয়েৰ টাইমত, কয় এইবাৰ নতুন বছৰত গোৱাত যাম। তেনেকৈ যেতিয়া অসমত বিহু আহিব, যেতিয়া আপোনাৰ ৰাজস্থানৰ মানুহ এটাই ক'ব এইবাৰ বিহুত আমি সিহঁত যাম, অসমত যাম, সেই যিটো চিটুৱেশ্যন আহিব, তেতিয়াহে ক'ব পাৰিম যে বিহুখন বাহিৰত গৈছে। আৰু সেইকাৰণে চৰকাৰেও কিবা কিবি চেষ্টা কৰিছে, যেনেকৈ এইবাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিব, তাৰ কাৰণে চেষ্টা কৰিছে। যে এটাই বিচাৰিছোঁ যে বিহুখন বাহিৰত যাওক, আৰু বাহিৰৰ মানুহে এই বিহুৰ টাইমত বাহিৰত যাম, এনেতো আহি থাকে অসমত মানুহে কাজিৰঙা চাব আহে, কিবা চাব আহে, যাতে এই বাক্যটো আহে যে বিহুৰ টাইমত যাম এইবাৰ। এইবাৰ যিটো 14 তাৰিখে চৰকাৰে বা এটা পদক্ষেপ হাতত লৈছে, এটা আচলতে লেখত ল'বলগীয়া পদক্ষেপ বুলি ক'ব লাগিব, বা আমাৰ বিহুটোক বিশ্বৰ দৰবাৰত নিবৰ কাৰণে চেষ্টা কৰিছে, এই সামগ্ৰিকভাৱে এই ঘটনাটোৰ ভিতৰত কি ক'ব আপুনি? এইটো মানে বাৰু মোৰ মতে ভাল কামেই কৰিছে, কাৰণ যিটো ৰেকৰ্ড গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গোটেই পৃথিৱী জানে। এইটো মই এটা ভিডিঅ' বনাইছিলোঁ, যে অসমৰ প্ৰথমজন মানুহে, যিজন মানুহে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড পাইছে, তেওঁৰ ওচৰত গৈ ভিডিঅ' বনাইছিলোঁ, আৰু তেওঁ মোক বুজাই দিছিলে যে ৰেকৰ্ডটো কেনেভাৱে হ'ব। একচুৱেলি বিহু ডেন্স লৈ নহয়, সকলোতকৈ বেছি মানুহ লগ লাগি এটা ফ'ক ডেন্স, সেইটো ডেন্সৰ কিবা এতিয়ালৈকে ৰেকৰ্ড কিবা 9,000 নে কি আছিল, এতিয়া আমাৰ মানে চৰকাৰে বিহুক লৈ পিনে সেই ডেন্সটো কৰিব 11,000তকৈ বেছি বিহু নাচনী সিহঁৰ ওপৰত কৰি পিনে, আৰু সেই ৰেকৰ্ডটো ভাঙিব। তো এই ৰেকৰ্ডটো নেক্সট ভঙাটো ইমান সহজ নহ'ব, কাৰণ 11,000
ফোক ডেন্সাৰ একেলগ কৰাটো ইমান ধেমালি নহয় কিন্তু আমাৰ ইয়াত এইটো পচিবল হ'ল আৰু এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বা গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ মানুহ তেখেতসকলৰ আগত এইটো চেষ্টা কৰিব আৰু এটাই কথা যে সকলোৱে বিহু পালন কৰক আৰু বিহুক লৈ বেছি মাল চাল নাখাব মানে আৰু নাই মানে সেই কৰে না যে বিহু মানে আমাৰ মানে কি মদ চদ খাবৰ কাৰণে এটা কিবা লাগে আৰু যে আজি হোলী মাল খাই দিওঁ আজি কিবা মাল খাই দিওঁ আজি বিহু মাল খাই দিওঁ সেইটো যাতে নহওক মাল চাল খাই যাতে বিহু চাব নাযায় কাৰণ আমি দেখিব পাওঁ বিহুৰ টাইমত তামাম এক্সিডেণ্ট হয় হা যে ৰাতি যায় এক্সিডেণ্ট হয় তো আপোনালোকে নৰ্মেল যাওক নৰ্মেল ডেন্স কৰক মাল চাল খাই পেলাই বিহু চাব নাযাব মাজতে এটা কথা সোধোঁ দেই আপোনাক এই আপোনাক লৈ আচলতে এটা হাইলাক আপোনাৰ দৰে কিন্তু এটা যে ভিডিঅ' ওলাইছিলে কি ক'ব এইটো খোৱা এইটো কৰি থাকে আৰু বহুতে তো ওলাইছিল বাৰু এইটো সঁচাকৈ ডিম্পুৱে আছিল নেকি বাৰু নাই মোৰ দৰে অলপ ক্ষীণমেন চলি আৰু মোৰ মানে ভইচটো ইনষ্টাগ্ৰামৰ পৰা লৈ আহিছে লৈ আহি সেই তাৰ লগত লগাই দিছে লগাই দি পিনে কিবা মাৰ ডিম্পু মাৰ সেইটো আচলতে